নমস্কাৰ ৰিমা'ছ কিচেনত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আজি আপোনালোকৰ আৰু এটা আনবক্সিং ভিডিও লৈ আহিছো মই এটা বয়াৰ BY M1 মাইক এটা অৰ্ডাৰ কৰিছিলো পিছে হেতু আহি গল আৰু এসপ্তাহমান লাগিছে এটো অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ পিছত আহিছে এটো আৰু দুদিন মই এটো সোৱাই নাই কৰোনাৰ বাবে থৈ দিছিলো পিছে আজি এটো খুলি চাম মই এতিয়ালৈকে এটো খোলাই নাই এতিয়া খুলি চাম এটো আৰু এখন কেচি লৈছো এতিয়া মই এটো কাটি চাও এটো কাটি দিলো এতিয়া ঠিকে আহিছে নে নাই চাই লও এখন ৰিসিপ্টখন হয় কিমান লৈছে কম বাৰু মোৰ এটো মাইক বহুত দৰকাৰ হৈছিল হেইবাবে মই অৰ্ডাৰ কৰিলো আৰু ভিতৰত এইটো পেকেট আহিছে আৰু ৰিসিপ্টখন আহিছে আৰু ভিতৰত একো নাই এয়া খালি ভিতৰত চাই লও এয়া বয়াৰ BY M1 মাইক এইবিলাক কাগজ আহিছে পিছত চাম বাৰু এইবিলাক কাগজ আহিছে পিছত পঢ়ি লম এইটো পেকেট আহিছে ভাল লাগিছে পেকেটটো আৰু ইয়াৰে ভিতৰত আছে এইডাল তাৰ বয়াৰ দীঘল আছে বহুত দীঘল আছে 20 মিটাৰ মান হ'ব চাগে আৰু এইটোৰ ভিতৰত বেটাৰী লগাব পাৰি আৰু ইয়াতে সুইচ আছে যদি ইয়া সৰু চাই যদি কেমেৰাত লগাও ওপৰ ফালে এনেদৰে অন কৰি দিব লাগিব আৰু যদি মোবাইলত ব্যৱহাৰ কৰো তেতিয়া হলে অফ কৰি দিলে হ'ব আৰু এইটো মাইকটো আৰু আছে পেকেটটোৰ ভিতৰত এইটো সিলিকন পেকেট আছে ভিতৰত আৰু এইটোৰ ভিতৰত আছে এইটো ক্লিপটো কলাৰত লগাব পাৰি তাৰ পিছত এইটো এডাপ্টাৰ হয় DSLR কেমেৰা ব্যৱহাৰ কৰিলে এইটো লগাই থাকে এইটো বেটাৰীটো এইটোৰ ভিতৰত লগাব পাৰি আৰু এইটো মাইকৰ ওপৰত থকা স্পঞ্জৰ কভাৰটো ইয়াতে লগাই এইটো মই এইটো লগাম এতিয়া ভয়েসটো মোবাইলতে ৰেকৰ্ডিং হৈ আছে আৰু এতিয়া মই বয়াৰ মাইকটো ব্যৱহাৰ কৰিম আপোনালোকে ডিফাৰেন্সটো নিজে গম পাব আৰু মই এতিয়া মাইকটো লগাই ললো ভয়েসটো চাগে আপোনালোকে ধৰিব পাৰিছে আগতকৈ এতিয়া অলপ হলো বেলেগ শুনিবলৈ পাইছে চাগে আৰু নতুন ইউটিউবাৰ যদি মাইক কিনিব বিচাৰে নাদৰে বয়াৰ BY M1 মাইক ল'ব পাৰে বহুত ভাল এই মাইকটো আৰু নেক্সট টাইম মই এইটো মাইকেৰে ভিডিঅ'বোৰ কৰিম মোৰ ভয়েসবোৰ ভালদৰে শুনিব চাগে নিশ্চয় আৰু এইটোৰ দাম হৈছে বহুত দাম নহয় ইয়াতে MRP লিখা আছে 1995 টকা এয়া ধৰিব পাৰিছে নে ইয়াতে লিখা আছে এইখিনিত আৰু এইটো মই পাইছো মই ললো 1043 only ইয়াতে লিখা আছে এইখিনিতে চাব ইয়াতে লিখা আছে 1043 only বহুত দামো নহয় আৰু মাইকটো বহুত ভাল হয় আৰু নেক্সট টাইম মই এইটোৱে ব্যৱহাৰ কৰিম আপোনালোকে ভয়েসটো ভালদৰে শুনিব আৰু তেতিয়া হলে আহিছো আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে